আহক প্ৰিয়সকল আমি ঈশ্বৰ জীৱাৰ আজি পবিত্ৰ বাক্য এটি আলোচনা কৰিবৰ কাৰণে গৈ আছো আৰু বিষয়টো এনেধৰণে আছে শিক্ষাৰ মহত্বতা the importance of teachings হালেলুয়া যাৰ যাৰ বাইবেল আছে সকলোৱে ওলাই ল'ব হিতু পদেশ 4 অধ্যায় 5 পদৰ পৰা মই 9 পদলৈকে পঢ়িম ইয়াত কৈছে প্ৰজ্ঞা উপাৰ্জন কৰা সুবিবেচনা আৰ্জা তাক নাপাহৰিবা আৰু মোৰ মুখৰ বাক্যৰ পৰা আঁতৰি নাযাবা প্ৰজ্ঞা ত্যাগ নকৰিবা তাতে তেওঁ তোমাক ৰক্ষা কৰিব তেওঁ প্ৰেম কৰা তাতে তেওঁ তোমাক ৰাখিব প্ৰজ্ঞাই মূল বস্তু এই হেতুকে প্ৰজ্ঞা উপাৰ্জন কৰা এনে কি তোমাৰ সকলো আয়েৰে সুবিবেচনা লাভ কৰা তেওঁক হিৰু ধাৰ্য কৰা তেতিয়া তেওঁ তোমাৰ উন্নতি কৰিব তুমি তেওঁক হাবটি ধৰিলে তেওঁ তোমাক মাইনৰ ঠাইলৈ আনিব তেওঁ তোমাৰ মূৰত শোভা কৰোতা মালা দিব আৰু তোমাক সুন্দৰ কিৰীটি দান কৰিব ঈশ্বৰৰ বাক্যৰ দ্বাৰা আমাৰ প্ৰত্যেকৰ জীৱন আশীৰ্বাদ থাকক প্ৰিয়সকল ইয়াত আমি একটা শব্দ বহুতবাৰ পঢ়িবলৈ পাইছো আৰু হেতু হৈছে প্ৰজ্ঞা নহয় জানো কোনোবা একজন প্ৰভুৰ দাসৰ দ্বাৰাই মই শিকিবলৈ পাইছিলো প্ৰজ্ঞা অৰ্থটো এনেধৰণে আছে যদি আমি জ্ঞানটোক সদ ব্যৱহাৰ কৰিছো তেতিয়াহ'লে তাক প্ৰজ্ঞা বোলে এনেধৰণে কোনোবা একজন প্ৰভুৰ দাসৰ দ্বাৰা মই শিকিবৰ কাৰণে পাইছিলো তো ইয়াত কৈছে প্ৰজ্ঞাটোক উপাৰ্জন কৰিবৰ কাৰণে কৈছে দ্যাট মিন্স তাৰ অৰ্থটো হৈছে আমি প্ৰত্যেক জ্ঞানটোক প্ৰত্যেকটা বিষয়ৰ ওপৰত থকা শিক্ষাটোক আমি সদ ব্যৱহাৰ কৰিব লাগে সেই সদ ব্যৱহাৰটোক আমি কি কৰিব লাগে বুলি কৈছে উপাৰ্জন কৰিব লাগে উপাৰ্জন বুলি ক'লে টকা উপাৰ্জন কেনেকা হয় তাৰ ওপৰত কাম কৰা হয় নহয় জানো তো আমি প্ৰজ্ঞাটো কেনেকৈ উপাৰ্জন কৰিম তাৰ ওপৰত আমি কাম কৰিব লাগিব প্ৰেজ দ্য লৰ্ড কি কাম কৰিব লাগিব বুলি ক'লে প্ৰথম আমি শিক্ষা ল'ব লাগিব দ্যাট মিন্স আমি শিকিব লাগিব যদি আমি শিকিছো জ্ঞান আহিছে আমাৰ জীৱনত নহয় জানো আৰু সেই জ্ঞানটোকে যদি আমি সদ ব্যৱহাৰ কৰিছো তেতিয়াহ'লে প্ৰজ্ঞাটোক উপাৰ্জন কৰি আছো প্ৰেজ দ্য লৰ্ড হালেলুয়া আৰু কৈছে প্ৰজ্ঞাটোক আৰ্জা বুলি কৈ আছে তাক নাপাহৰিবা আমি সদ ব্যৱহাৰটোক জ্ঞানৰ সদ ব্যৱহাৰটোক শিক্ষাৰ সদ ব্যৱহাৰটোক আমি পাহৰিব নালাগে আমাৰ জীৱনত প্ৰেজ দ্য লৰ্ড বাক্যত কৈছে প্ৰভুৰ মুখৰ পৰা ওলোৱা যি পবিত্ৰ বাক্য আছে সেই বাক্যৰ পৰা আমি আঁতৰি যাব নালাগে বুলি কৈছে যদি আমি সঠিক ৰূপে চাবলৈ যাম তেতিয়াহ'লে বাক্যত এনেধৰণে কৈছে তেওঁৰ পৰা অৰ্থাৎ প্ৰভু যীশু খ্ৰীষ্টৰ মুখৰ পৰা ঈশ্বৰ জীৱাৰ মুখৰ পৰা যি বিষয়বিলাক ওলাইছে যি কথাবিলাক ওলাইছে সেই সকলোবিলাক শিক্ষা হয় হালেলুয়া তাক যদি আমি ফলো কৰিছো তাৰ পাছত যদি আমি গৈছো দৌৰিছো তাৰ ওপৰত যদি আমি কাম কৰিছো তেতিয়াহ'লে অট'মেটিক্যালি আমি শিকিম যে আমাৰ জীৱনটো আমি কেনেধৰণে অতিবাহিত কৰিব লাগে চাহে শাৰীৰিক হওক চাহে আত্মিক হওক আৰু যদি আমি সেইমতে কৰিছো দ্যাট মিন্স আমি প্ৰজ্ঞাটো লাভ কৰি আছো আমাৰ জীৱনত হালেলুয়া ইয়াত কৈছে প্ৰজ্ঞা ত্যাগ নকৰিবা তাতে তেওঁ তোমাক ৰক্ষা কৰিব প্ৰিয়সকল আজি আমাৰ জীৱনত আমি বহুত ধৰণৰ লোক দেখিবলৈ পাইছো বহুত ধৰণৰ ব্যক্তি দেখিবলৈ পাইছো তেওঁবিলাকে পগলা হৈ গৈছে কাৰোবাৰ মাইণ্ডটো শ্বৰ্ট হৈ গৈছে কোনোবাই অথলে ঘূৰি ফুৰিছে কাপোৰ নোহোৱাকৈ আচলতে কিয় বুলি ক'লে তেওঁবিলাকৰ জীৱনত যিটো জ্ঞান আছিলে যিটো নেকি শাৰীৰিক হিচাপে জীৱন যাপন কৰা জ্ঞান সেই জ্ঞানটো নাইকিয়া হৈছে বাক্যত কৈছে প্ৰজ্ঞাটোক আমি ত্যাগ কৰিব নালাগে জ্ঞানৰ সদ ব্যৱহাৰটোক আমি ত্যাগ কৰিব নালাগে আৰু যদি আমি ত্যাগ কৰা নাই তেতিয়াহ'লে আমি প্ৰত্যেকটা সমস্যাৰ পৰা ৰক্ষা পাম ইয়াত কৈছে তেওঁ প্ৰেম কৰা তাতে তেওঁ তোমাক ৰাখিব আমি প্ৰজ্ঞাটোক অৰ্থাৎ শিক্ষাৰ জ্ঞানৰ সদ ব্যৱহাৰটোক আমি প্ৰেম কৰিব লাগে তাৰ মানে কি আমি প্ৰজ্ঞাক প্ৰেম কৰা মানে কি আজি আমাৰ জীৱনত জ্ঞান আছে আমি স্কুলৰ পৰা হয়তো হ'ব পাৰে আমি 5 ক্লাছলৈকে পঢ়িছো বা এলপি স্কুলত আমি মাত্ৰ 4ৰ্থ শ্ৰেণীলৈকেহে পঢ়িছো কিন্তু যি শিক্ষা পাইছো সেই শিক্ষাটো যদি আমি সদ ব্যৱহাৰ কৰিছো সেই শিক্ষাৰ মতে যদি আমি চলো তাক যদি আমি প্ৰেম কৰো মৰমেৰে যি শিক্ষা পাইছো সেই শিক্ষাটো যদি আমি গুৰুত্ব দিওঁ আৰু সেইমতে যদি জীৱন যাপন কৰিছো তেতিয়াহ'লে আমি তাক প্ৰেম কৰিছো আৰু প্ৰেম কৰা ইয়াত কৈছে যে যদি আমি প্ৰেম কৰিছো তেতিয়াহ'লে তেওঁ আমাক ৰাখিব বুলি কৈছে ৰখাৰ অৰ্থটো কি হয় অৰ্থাৎ তেওঁ আমাক সুৰক্ষিত ৰাখিব তেওঁ আমাক সুস্থিৰ ৰাখিব তেওঁ আমাক অথলে যাবলৈ কাৰণে নিদিব সেই প্ৰজ্ঞাই সেই শিক্ষাই সেই জ্ঞানে আমাক না অটল কৰি ৰাখিব প্ৰিয়সকল ক'ত প্ৰত্যেকটা বিষয়ত
প্ৰত্যেকটা সময়ত প্ৰত্যেকটা স্থানত। প্ৰেইজ দ্য লৰ্ড। 7 পদত কৈছে প্ৰজ্ঞাই মূল বস্তু, এই হেতুকে প্ৰজ্ঞা উপাৰ্জন কৰা, এনেকি তোমাৰ সকলো আয়েৰে সুবিবেচনা লাভ কৰা। প্ৰজ্ঞাটো জীৱনৰ মূল বস্তু হয়। প্ৰেইজ দ্য লৰ্ড। চাহে আত্মিক জীৱনৰ হোক বা শাৰীৰিক জীৱনৰ হোক, যদি আপোনাৰ জীৱনত শিক্ষা বা জ্ঞানৰ সদ্ব্যৱহাৰ যদি নাই, তেতিয়াহ'লে আপুনি মানুহ হোৱা নাই। প্ৰেইজ দ্য লৰ্ড। বা আপুনি মানুহ হিচাপে যি ধৰণে থাকিব লাগে সেই ধৰণে আপুনি থাকিব নোৱাৰিব। হালেলুয়া। কোনোবাই হয়তো পঢ়া লিখা নাথাকিব পাৰে, কিন্তু তেওঁৰ শাৰীৰিক জীৱনটো গতি কৰিবৰ কাৰণে জ্ঞানটো আছে, হয় নাই? উদাহৰণস্বৰূপে তেওঁ যে খাব লাগে, খোৱা বস্তুবিলাক কিনিব লাগে, তাৰ কাৰণে তেওঁ কাম কৰে। জ্ঞানটো ক'ৰ পৰা আছে? অট'মেটিকলি আছে, হয় নাই? আমি ইচ্ছা নকৰাৰ স্বত্তেও আমি নকলে আমাৰ প্ৰত্যেকৰ জীৱনতেই জ্ঞান আছে, প্ৰত্যেকৰ লগতেই জ্ঞান আছে। প্ৰিয়সকল, বাইকত কৈছে সেই জ্ঞানটো, সেই প্ৰজ্ঞাটো আমাৰ মূল বস্তু হয় আমাৰ প্ৰত্যেকৰ জীৱনত। যি আছে, যিমান আছে সিমান পৰিমাণে, যিমান আছে সিমানেই আমাৰ মূল বস্তু হয় প্ৰত্যেকৰ। মোৰ জীৱনত জ্ঞান আছে, যিমান আছে সিমানেই আছে, আৰু সেইটোৱে মোৰ জীৱনৰ কাৰণে মূল বস্তু হয়। প্ৰেইজ দ্য লৰ্ড। বাইকত কৈছে প্ৰজ্ঞাই মূল বস্তু, এই হেতুকে প্ৰজ্ঞা উপাৰ্জন কৰা। আৰু সেইকাৰণে আমি যদি যিমান আছে তাক যদি বৃদ্ধি কৰিবৰ কাৰণে ইচ্ছা কৰিছোঁ, তেতিয়াহ'লে তাক আমি উপাৰ্জন কৰিব লাগে অন্যান্য পদ্ধতিৰে, কামবিলাক শিকাৰ দ্বাৰাই, কিতাপবিলাক পঢ়াৰ দ্বাৰাই আমি জ্ঞানবিলাক অৰ্জন কৰিব লাগে, শিক্ষাবিলাক অৰ্জন কৰিব লাগে, আৰু সেই শিক্ষাবিলাকক, সেই জ্ঞানবিলাকক আমি সদ্ব্যৱহাৰ কৰিব লাগে। আৰু আমি যদি তেনেকৈ কৰিছোঁ, দ্যাট মিনছ প্ৰজ্ঞাটোক আমি উপাৰ্জন কৰি আছোঁ। বাইকত কৈছে সকলো আয়েৰে লাভ কৰা বুলি কৈছে। তাৰ মানে কি? আমাৰ যি ধন সম্পত্তি আছে সেই সকলো ধন সম্পত্তিৰে কিনিব লাগে বুলি কৈছে। শাৰীৰিক হিচাপে যদি চাবলৈ যাওঁ, আজি স্কুললৈ কোনোবাই গৈছে, তাক টকা পইচা লাগে। কলেজলৈ গৈছে, তাক টকা পইচা লাগে। এক্সাম দিছে, তাক টকা পইচা লাগে। আৰু যদি কোনোবাই টকা পইচা খৰচ কৰি যদি পঢ়িছে, লিখিছে, তেতিয়াহ'লে তেওঁ নিজৰ নিজৰ আয়েৰে, অৰ্থাৎ টকা পইচাৰে, ধন সম্পত্তিৰে তেওঁ প্ৰজ্ঞাটোক কিনি আছে, উপাৰ্জন কৰি আছে। হালেলুয়া। বাইকত কৈছে আমি বিলাকে কিনিব লাগে বুলি কৈছে। আজি বহুত যুৱক যুৱতীবিলাক আছে, প্ৰভু যীশু খ্ৰীষ্টক জনা ব্যক্তিবিলাক আছে, তেওঁবিলাকে পঢ়াৰ ওপৰত খৰচ কৰিবৰ কাৰণে নিবিচাৰে। খৰচ কৰিব পাৰে কাপোৰত, অন্যান্য ঠাইলৈ যাবৰ কাৰণে টকা পইচা খৰচ কৰিব পাৰে, কিন্তু পঢ়াৰ ওপৰত খৰচ কৰিবৰ কাৰণে নিবিচাৰে। কিন্তু বাইকত আজি কেটলাছৰ বাপ্তিষ্ট মণ্ডলীৰ যুৱক যুৱতীসকল সকলোৱে শুনি লওক, ইয়াত কৈছে টকা পইচাৰে আমি কিনিব লাগে বুলি কৈছে, খৰচ কৰি। কিয় বুলি ক'লে? প্ৰজ্ঞাটো, শিক্ষাটো, জ্ঞানটো জীৱনৰ মূল বস্তু হয়। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। যিবিলাক ল'ৰা ছোৱালী আজি স্কুললৈ যোৱা নাই, স্কুললৈ যাবৰ কাৰণে আৰম্ভ কৰক। যিসকল যুৱক যুৱতী পঢ়া লিখাত ধ্যান দিয়া নাই, পঢ়া লিখাত ধ্যান দিয়া। সামাজিক বা শাৰীৰিক কিতাপবিলাক হওক, স্কুলীয়া কিতাপবিলাক হওক, বা পবিত্ৰ বাইবেল হওক, পবিত্ৰ বাইবেলৰ লগত জড়িত থকা কিতাপবিলাক হওক, পঢ়িবৰ কাৰণে গুৰুত্ব দিয়া। কিয় বুলি ক'লে? যেতিয়া আপুনি আৰু মই পবিত্ৰ বাইবেলক পঢ়িম, পবিত্ৰ বাইবেলৰ লগত জড়িত থকা কিতাপবিলাকক পঢ়িম, সেই সকলোবিলাকৰ পৰা জ্ঞান পোৱা হয়। আৰু যেতিয়া আমি জ্ঞানটিক লাভ কৰিম, জ্ঞানটোক আমি যেতিয়া লাভ কৰিম, তেতিয়া সেই জ্ঞানে আমাক সুপথ দেখাব। প্ৰেইজ দ্য লৰ্ড। ময়ে বাট, সত্য আৰু জীৱন ক'ত লিখা আছে? পবিত্ৰ বাইবেলত, নহয় জানো? যদি পবিত্ৰ বাইবেলৰ সেই পদটো যদি কোনোবাই সেইদিনাখন পঢ়া নহ'লে হয়, আজি আমি শুনিবলৈ পালোহেঁতেন? নাপালোহেঁতেন। যিবিলাকে পঢ়িছে তেওঁবিলাকেতো পঢ়িছে, কিন্তু যিবিলাকে পঢ়া লিখা নাই তেওঁবিলাকেও জানে। কিয় বুলি ক'লে? কাৰোবাৰ পৰা শুনিছে। হালেলুয়া। আৰু যাৰ পৰা শুনিছে তেওঁ পঢ়িছে, আৰু সেইটো কাৰণে তেওঁ ক'ব পাৰিছে। আৰু সেইকাৰণে আজি প্ৰত্যেকৰ দৰকাৰ আছে প্ৰিয়সকল, জ্ঞানটো অৰ্জন কৰা। হালেলুয়া। ইয়াত কৈছে তেওঁক হিৰো ধাৰ্য কৰা, তেতিয়া তেওঁ তোমাৰ উন্নতি কৰিব। হিৰো ধাৰ্য বুলি ক'লে কি বুজি পোৱা? হিৰো ধাৰ্যৰ অৰ্থটো হৈছে য'ত সি হ'ব লাগে তাক আমি তাত স্থাপন কৰিব লাগিব। প্ৰেইজ দ্য লৰ্ড। আজি আমাৰ জীৱনত এজ এ খ্ৰীষ্টিয়ান ইউথ হিচাপে আমি যদি প্ৰজ্ঞাক ঠিক স্থানত যদি আমি স্থাপিত কৰিবৰ কাৰণে পাৰিছোঁ, তেতিয়াহ'লে আমাৰ জীৱনত যেনেকাই সমস্যা নাহক লাগে, আমি বেকস্লাইড নহ'ম, পাছ হকি নাযাম। প্ৰেইজ দ্য লৰ্ড। বাইকত কৈছে শিলৰ ওপৰত ঘৰটো সাঁচি, কি বুলি কৈছে? বনাবৰ কাৰণে কৈছে, হয় নাই? শিলৰ ওপৰত আমাৰ ঘৰবিলাক সাজিবৰ কাৰণে কৈছে। প্ৰিয়সকল, আজি আমি কেনেকৈ জীৱন যাপন কৰিছোঁ, কি কৰিছোঁ? আমাৰ পিতৃ মাতৃবিলাকে বহুত সময়ত বেকস্লাইড। গীৰ্জা বুলি ক'লে না, প্ৰাৰ্থনা বুলি ক'লে একেবাৰে ডেমেজ। যদি কৈ দিওঁ ঘৰত পাৰিবাৰিক উপাসনা কৰিব লাগে, ভোকেই লাগি যায়, টোপনি আহি যায়।
কিয় বুলি ক'লে প্ৰভুৰ যিটো শিক্ষা পবিত্ৰ বাইবেলৰ যিটো শিক্ষা তেওঁবিলাকৰ জীৱনত যিটো স্থানত হ'ব লাগে সেইটো স্থানত নাই আৰু সেইকাৰণে আজি আপোনাৰ আৰু মোৰ জীৱনত এই পবিত্ৰ বাক্যটো আহিছে এই টপিকটো আহিছে যাতে আমি শিক্ষাক প্ৰজ্ঞাক জ্ঞানক ঠিক স্থানত স্থাপিত কৰিব পাৰোঁ আৰু সেই স্থানৰ দ্বাৰা শিক্ষাই আমাৰ জীৱনত কাম কৰিব প্ৰজ্ঞাই আমাৰ জীৱনত কাম কৰিব প্ৰেইজ দ্য লৰ্ড আৰু আমি অনাগত দিনবিলাকত উন্নতি কৰিম প্ৰিয়সকল কাৰণ ইয়াত স্পষ্টকৈ লিখা আছে তুমি তেওঁক সাৱটি ধৰিলে তেওঁ তোমাক মাইনৰ ঠাইলৈ আনিব যদি আমি প্ৰজ্ঞাটোৰ লগত খুব না ওচৰলৈকে যদি আমি জড়িত থাকিম তেতিয়াহ'লে সি আমাক মাইনৰ ঠাইলৈ আনিব যিবিলাক ঠাইত আমাক মান সন্মান আছে এনেধৰণৰ ঠাইবিলাকত আনিব প্ৰিয়সকল আজি ডক্টৰক চাই কিমান আছে ছাৰ বুলি কয় ডক্টৰৰ ওচৰত গ'লে আমি সকলোৱে ডক্টৰৰ ওচৰত গ'লে ছাৰ বুলি কওঁ কিয় বুলি ক'লে কাৰণ তেওঁৰ সেই জ্ঞানটো আছে চাৰ্টিফিকেটটো আছে প্ৰেইজ দ্য লৰ্ড পৃথিৱীত যিমান আছে সন্মানপূৰ্বক ব্যক্তিসকল তেওঁবিলাকৰ পদৰ কাৰণে তেওঁবিলাকক আমি সন্মান কৰোঁ ছাৰ বুলি মাতোঁ বাইদেউ বুলি মাতোঁ প্ৰিয়সকল আজি যদি আমি ঠিক একেধৰণে আমাৰ জীৱনত শিক্ষাটোক যদি আমি স্থাপন কৰিবৰ কাৰণে পাৰিছোঁ তেতিয়াহ'লে আমিও তেনেধৰণে সন্মানবিলাক আনৰ পৰা পাম কাৰণ আমি সেইটো নিজেই নহয় সেই শিক্ষাই প্ৰভুৰ সেই শিক্ষাই আমাক কৰিব প্ৰেইজ দ্য লৰ্ড তেওঁ তোমাৰ মূৰত শোভা কৰোঁতা মালা দিব আৰু তোমাক সুন্দৰ কিৰীটি দান কৰিব প্ৰেইজ দ্য লৰ্ড বাক্যত কৈছে যদি আমি ঠিকমতে জ্ঞানটোক প্ৰজ্ঞাটোক শিক্ষাটোক ঠিক জেগাত যদি স্থাপন কৰিবৰ কাৰণে পাৰিছোঁ আমাৰ জীৱনত তাৰ লগত যদি আমি ঠিকমতে জড়িত থাকিবৰ কাৰণে পাৰিছোঁ প্ৰিয়সকল তেতিয়াহ'লে সেই শিক্ষাই আমাকো তেনেধৰণৰ স্থানত আনিব হালেলুয়া আৰু সেইটো কাৰণে আজি দৰকাৰ আছে আমাৰ প্ৰত্যেকৰ জীৱনত আমি শিক্ষাবিলাক অৰ্জন কৰা প্ৰথম ৰজাৱলী 3 অধ্যায় 5 পদৰ পৰা 15 পদ ইয়াত কৈছে গিবিয়নতে জিহুৱাই ৰাতি সপোনত চলোমনক দৰ্শন দিলে আৰু ঈশ্বৰে ক'লে মই তোমাক কি বৰ দিম তাক খোজা তাতে চলোমনে ক'লে তোমাৰ দাস মোৰ পিতৃ দাউদে তোমাৰ দৃষ্টিত সত্যতাৰে ধাৰ্মিকতাৰে আৰু সৰল চিত্তেৰে যি আচৰণ কৰিলে তুমি তেওঁক তাৰ দৰে অতিশয় দয়া কৰিলা বিশেষকৈ তেওঁক এই মহা অনুগ্ৰহ কৰিলা যে আজিৰ দৰে তেওঁৰ সিংহাসনত বহিবলৈ তেওঁক এজন পুত্ৰ দিলা এতিয়া হে মোৰ ঈশ্বৰ জিহুৱা তুমি মোৰ পিতৃ দাউদৰ পদত তোমাৰ এই দাসক ৰজা পাতিলা কিন্তু মই সৰু ল'ৰা মাথোন বাহিৰলৈ ওলাবলৈ আৰু ভিতৰলৈ সোমাবলৈকো নাজানো আৰু তোমাৰ এই দাস তোমাৰ মনোনীত প্ৰজাবিলাকৰ মাজত আছে তেওঁবিলাক বাহুল্যৰ কাৰণে গণিব নোৱাৰা অসংখ্যক এক মহাজাতি এতেকে তোমাৰ প্ৰজাবিলাকৰ বিচাৰ কৰিবৰ অৰ্থে ভাল বেয়া বুজিবলৈ তোমাৰ দাসক জ্ঞানযুক্ত মন দিয়া কিয়নো যাৰ ভাৰ ববলৈ গধুৰ তোমাৰ এনে জাতিৰ বিচাৰ কৰা কাৰ সাধ্য চলোমনে এনে বৰ খোজাতে প্ৰভুৱে তেওঁৰ এই প্ৰাৰ্থনাত সন্তোষ পালে আৰু ঈশ্বৰে তেওঁক ক'লে তুমি এনে বৰ খুজিলা তোমাৰ নিমিত্তে দীঘল আয়ুস নুখুজিলা তোমাৰ নিমিত্তে ঐশ্বৰ্য নুখুজিলা আৰু তোমাৰ শত্ৰুৰ প্ৰাণ নুখুজিলা কিন্তু গোচৰ শুনিবলৈ তোমাৰ নিমিত্তে জ্ঞান খুজিলা এইকাৰণে চোৱা মই তোমাৰ বাক্যৰ দৰেই কৰিলোঁ চোৱা তোমাক মই এনে জ্ঞান আৰু বুদ্ধি থকা মন দিলোঁ যে তোমাৰ আগে আৰু তুল্য কোনো হোৱা নাই আৰু তোমাৰ পাছতো উৎপন্ন নহ'ব তাৰ বাহিৰে তুমি যি খোজা নাই এনে ঐশ্বৰ্য আৰু মৰ্যাদা তোমাক দিলোঁ যে তোমাৰ সমস্ত জীৱনৰ কালত ৰজাবিলাকৰ মাজত কোনো তোমাৰ তুল্য নহ'ব আৰু তোমাৰ পিতৃ দাউদে চলাৰ দৰে যদি তুমি মোৰ পথত চলি মোৰ বিধি আৰু আজ্ঞাবোৰ পালন কৰা তেন্তে মই তোমাক আয়ুস দীঘল কৰিম আমি সকলোৱে জানো প্ৰিয়সকল মথি যদি পঢ়িম তাত স্পষ্টকৈ লিখা আছে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা তাতে তোমাক সকলো দিয়া হ'ব নহয় জানো এই যি পদ আমি পঢ়িলোঁ ইয়াত আমি একটা বিষয় দেখিছোঁ তাত লিখা আছে যি যি চলোমনে খোজা নাই এনেধৰণে ঐশ্বৰ্য তেওঁক দিয়া হৈছে বুলি কৈছে তেওঁক দিলোঁ বুলি জিহুৱাই স্পষ্টকৈ স্পষ্টীকৰণ কৰিছে যিবিলাক নেকি চলোমনে খোজা নাই এনেধৰণে প্ৰয়োজনীয় প্ৰত্যেকটা বিষয় তেওঁক দিয়া হৈছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া কিয় বুলি ক'লে তেওঁ প্ৰথম ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতাটো বিচাৰিছে কেনেকৈ বুলি ক'লে তেওঁ প্ৰথমে জ্ঞানযুক্ত মন বিচাৰিছে কিহৰ কাৰণে যাতে ঈশ্বৰৰ যিটো প্ৰজা আছিলে ইজৰাইল সেই ইজৰাইলক যাতে তেওঁ পৰিচালনা কৰিব পাৰে আৰু যেতিয়া তেওঁ বিচাৰিছে দেখিছে ঈশ্বৰ জীৱাই যে এই বান্দাটো এই ব্যক্তিটো ঠিক মোৰ বাক্যত কোৱাৰ দৰেই সি মোক মাগিছে খুজিছে আৰু সেইটো কাৰণে তেওঁক দিয়াটো মোৰ কাম হয় আৰু ঈশ্বৰ জীৱাই তাক দিছে প্ৰেইজ দ্য লৰ্ড
আজি আমি যদি চাবলৈ যাম তেতিয়াহ'লে আমাৰ খ্ৰীষ্টিয়ান লাইফত খ্ৰীষ্টিয়ান জীৱনটোত বহুত এনেধৰণৰ লোকবিলাকক পোৱা হৈছে যিবিলাক লোকে হয়তো বহুত সময়ত আমিও প্ৰাৰ্থনা কৰোঁ খোজোঁ কিন্তু নাপাওঁ। যি বস্তু নহওক লাগে সুস্থতা হওক বা যিকোনো সমস্যাৰ সমাধান হওক আমি পোৱা নাই। কিয় বুলি ক'লে আমি আগ স্থানটোক জিহুৱাক দিয়া নাই। আমি প্ৰথম যিটো খুজিব লাগে সেইটো আমি খোজা নাই আৰু সেইটো কাৰণে আমি পোৱা নাই। প্ৰেজ দ্য লৰ্ড। কিন্তু আমি যদি প্ৰভুৰ বাক্যত কোৱাৰ দৰে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্মিকতাটো বিচাৰিম তেতিয়াহ'লে আমাক প্ৰত্যেকটা বিষয় দিয়া হ'ব। প্ৰিয়সকল, স্পষ্টকৈ ইয়াত আমি দেখিবলৈ পাইছোঁ চলোমনে কৈছে খুব সৰু কালত তুমি মোক এই দায়িত্বটো দিলা বুলি কৈছে। বাইবেলত লিখা নাই বয়সটো কিমান সময়ত চলোমনে ৰজা হৈছিলে, কিন্তু হিষ্ট্ৰী যদি আমি পঢ়িবলৈ যাম, গুগলত যদি চাৰ্চ কৰিবলৈ যাম, তাত আমি জানিম প্ৰায় 20 পৰা 25 বছৰ বয়সৰ ভিতৰত। যদি 20 বছৰীয়া ল'ৰা এটাক ৰজা পাতি দিয়া হয় সি কি কৰিব? মন্ত্ৰী পাতি দিয়া হয় সি কি কৰিব? অসমৰ কাৰণে যদি পাতি দিম কেনেকৈ হ'ব? নোৱাৰিব প্ৰিয়সকল। কিয় নোৱাৰিব চলাবৰ কাৰণে? কাৰণ সিমানটো জ্ঞান তাৰ নাই। ঠিক একেধৰণে ইজৰাইলক পৰিচালনা কৰিবৰ কাৰণে চলোমনক পাতি দিয়া হৈছিলে। হালেলুয়া। যেতিয়া চলোমনে দেখিছে এইটো মোৰ অখাদ্য হয় বুলি কৈছে, চলোমনে দেখিছে মোৰ অখাদ্য হয়। তাৰপাছত চলোমনে একদিন এটা ঠাইত শুই আছিলে আৰু তেওঁ সপোন পাইছে। আগৰ সময়ত যেতিয়া নেকি প্ৰভু যীশু খ্ৰীষ্টই জন্ম পোৱা নাছিলে তাৰ আগত ঈশ্বৰ জীৱাই দৰ্শন দ্বাৰাই, তাৰপিছত সপোনৰ দ্বাৰাই, ভাওবাদীসকলৰ দ্বাৰাই তেওঁ মানুহৰ লগত কথা পাতিছিলে। কিন্তু আজি পবিত্ৰ বাইবেল আছে। প্ৰেজ দ্য লৰ্ড। সেই সময়ত চলোমনৰ জীৱনত সপোনৰ দ্বাৰাই জিহুৱাই কথা পাতিছে যে তোমাক কি লাগে কোৱা, মোক খোজা বুলি কৈছে। আৰু চলোমনে পোন পৰ্যায়কৈ তেওঁ জ্ঞানটো খুজিছে। কিয় বুলি ক'লে প্ৰিয়সকল আমি ইতিমধ্যে পঢ়িলোঁ, শুনিলোঁ, শিকিলোঁ প্ৰিয়সকল যে জ্ঞানটো জীৱনৰ মূল বস্তু হয় প্ৰিয়সকল। আজি যদি আপোনাৰ আৰু মোৰ জীৱনত একো নাই, প্ৰেজ দ্য লৰ্ড, কি নাই? একো নাই। টকা পইচা নাই, ক'ৰবাৰ কাৰণে যাবলৈ কাম নাই, বন নাই, একোৱেই নাই, ন' প্ৰব্লেম। যদি আপোনাৰ আৰু মোৰ জীৱনত শিক্ষা আছে তেতিয়াহ'লে আপুনি সকলোবিলাক কৰিব পাৰিব। প্ৰেজ দ্য লৰ্ড। কোনোবা এজন ব্যক্তিৰ জীৱনত যদি একো নাই, সি দুখীয়া একদম শূন্য হৈ আছে, খাবলৈ একো নাই, কিন্তু তাৰ লগত যদি জ্ঞান আছে আৰু সেই জ্ঞানৰ যদি সৎ ব্যৱহাৰটো আছে অৰ্থাৎ প্ৰজ্ঞা আছে, তেতিয়াহ'লে তেওঁ একদিন একটা এম্পায়াৰ খাড়া কৰিব পাৰে, একটা ৰাজ্য খাড়া কৰিব পাৰে প্ৰিয়সকল। প্ৰেজ দ্য লৰ্ড। শিক্ষাত ইমান অধিকাৰ আছে, ইমান তাকত আছে প্ৰিয়সকল, ইমান শক্তি আছে। আৰু সেইকাৰণে আজি শিক্ষাটো আমাক প্ৰত্যেকক অৰ্জন কৰিবৰ কাৰণে দৰকাৰ আছে প্ৰিয়সকল। যদি এই চলোমনৰ বিষয়ে চাবলৈ যাওঁ তেতিয়াহ'লে হিষ্টৰীত ইজৰাইল জাতি যেতিয়ালৈকে ৰজা পাতিবৰ কাৰণে আৰম্ভ কৰিছিলে তেতিয়াৰ পৰা আজিলৈকে এনেধৰণে কোনো ৰজা নাই। আপোনালোকে যদি মোবাইল চলায় তেতিয়াহ'লে হিষ্ট্ৰী আপোনালোকে চেক কৰিব পাৰে। কোনো ৰজা নাই। আৰু বাক্যতো কৈছে যে তেনেধৰণে কোনো ৰজা নহবই বুলি কৈছে, উৎপন্নই নহব বুলি কৈছে। কোনে কৈছে? জিহুৱাই কৈ দিছে। আৰু আজিলৈকে নাইও। যিমানটো ডেভেলপ চলোমনে কৰিছিলে প্ৰিয়সকল। তাৰ গতিকে আজি আমাৰ জীৱনত শিক্ষাটো গুৰুত্ব দিয়া খুব দৰকাৰ আছে। হালেলুয়া। আজি যদি আমাৰ পৰ্যায়বিলাক নষ্ট হৈ আছে কিয় বুলি ক'লে বাক্যত কৈছে, বাক্যত এনেধৰণে কৈছে জ্ঞানৰ অভাৱত প্ৰজাবিলাক নষ্ট হৈ গৈছে। প্ৰেজ দ্য লৰ্ড। আজি আমি আমাৰ পিতৃ মাতৃসকল, আমাৰ খ্ৰীষ্টীয় ভাই ভনীসকল কিয় বেকস্লাইড হৈ গৈছে বুলি ক'লে গীৰ্জা প্ৰাৰ্থনাত নাই, সহভাগিতাত নাই, প্ৰভুৰ লগত সম্বন্ধত নাই, মণ্ডলীৰ যিকোনো কামত আমি কি বুলি কয় না তেওঁবিলাকক দেখি পোৱা নাই বা দেখিবলৈ নাপাওঁ। কিয় বুলি ক'লে জ্ঞানৰ অভাৱ। প্ৰজ্ঞাটো বহুত পাছত আছে, প্ৰথমটো তেওঁবিলাকৰ জীৱনত জ্ঞানটোৱেই নাই। কিন্তু প্ৰিয়সকল আমি যিমান উপস্থিত আছোঁ আহক আমি জ্ঞানক গুৰুত্ব দিবৰ কাৰণে চেষ্টা কৰোঁ আৰু সেই জ্ঞানক আমি সৎ ব্যৱহাৰ কৰিবৰ কাৰণে চেষ্টা কৰোঁ তাকি আমি আমাৰ জীৱনত ছাকচেছ হ'বৰ কাৰণে পাৰিম। হালেলুয়া। প্ৰভুৰ ৰাজ্যত আমি ছাকচেছ হ'ব পাৰিম। প্ৰভুৱে যিটো আমাক লক্ষ্য আৰু উদ্দেশ্য দিছে সেই উদ্দেশ্যত আমি ছাকচেছ হ'ব পাৰিম। তাৰ গতিকে আহক প্ৰিয়সকল আমি প্ৰত্যেকে শিক্ষা অৰ্জন কৰিবৰ কাৰণে চেষ্টা কৰোঁ, চাহে স্কুলৰ হওক, দৈনন্দিন হওক বা বাইবেলৰ হওক। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ বাক্যৰ দ্বাৰা প্ৰত্যেকৰ জীৱনত আশীৰ্বাদ থাকক।